নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। সাম্প্ৰতিক সময়ত আধ্যাত্মিক শিক্ষা অতি জৰুৰী হৈ পৰিছে। আমি শিশু অৱস্থাৰ পৰাই আমাৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিক শিক্ষা দিয়াটো প্ৰয়োজন আহি পৰিছে। আমি অনুসন্ধানৰ লক্ষ্য আৰু উদ্দেশ্য সেইটোৱে আছিল যে আমি সমাজখনৰ বাবে যিসকল ব্যক্তিয়ে কৰ্ম সংস্কৃতিৰে স্বাৱলম্বী হৈ সমাজখনৰ বাবে বৰঙণি আগবঢ়াইছে সেইসকলক আপোনালোকৰ মাজলৈ লৈ অহা, সমাজ সংস্কৃতিৰ হকে অহৰহ চেষ্টা কৰি থকা, সমাজখনক এটা সুস্থ পৰিৱেশ দিবলৈ চেষ্টা কৰি থকা ব্যক্তিসকলক আপোনালোকৰ মাজলৈ লৈ অহাৰ চেষ্টা কৰা। শিক্ষা ক্ষেত্ৰত আমি আপোনালোকক নতুন নতুন দিশবিলাক যিবিলাক ব্যক্তিয়ে উপস্থাপন কৰিবলৈ সমাজখনৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিছে সেইসকল ব্যক্তিক চিনাকি কৰি দিয়া, তেনেধৰণৰ উদ্দেশ্য আগাত ৰাখি আমি অনুসন্ধান ইতিবাচক বাৰ্তা আৰম্ভ কৰিছিলোঁ। আজি আমি আধ্যাত্মিক চৰ্চা কৰিবৰ বাবে এজন ব্যক্তিৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ, যিজন ব্যক্তিয়ে অহৰহভাৱে সমাজখনক আধ্যাত্মিক দিশত এটা সুস্থিৰ পৰিৱেশেৰে, আধ্যাত্মিক দিশটোক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে চাই সমাজখনক যাতে এটা সুস্থিৰ পৰিৱেশ সৃষ্টি হয়, আমাৰ নৱপ্ৰজন্মৰ যাতে এটা সুস্থিৰ পৰিৱেশেৰে আগবাঢ়ি যাব পাৰে, তেওঁ অহৰহ চেষ্টা চলাই থকা এজন ব্যক্তি। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা বিভাগৰ অধ্যাপক ডক্টৰ মৃণাল কুমাৰ বৰুৱা। এয়া তেখেত আমাৰ মাজত আছে। বৰুৱা ডাঙৰীয়া, নমস্কাৰ। স্বাগতম জনাইছোঁ। বৰুৱা ডাঙৰীয়া, আপুনি নিৰলসভাৱে আমাৰ সমাজখনক সুস্থিৰ কৰাৰ ক্ষেত্ৰত আধ্যাত্মিক দিশটোক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আমাৰ সমাজৰ মাজলৈ নিবৰ বাবে আপুনি বিভিন্ন সময়ত বিভিন্ন প্ৰচেষ্টা হাতত লৈছে, আমি দেখা পাইছোঁ। আমাৰ আধ্যাত্মিক শিক্ষাটো যিহেতু শিশু অৱস্থাৰ পৰা আমাক প্ৰয়োজন, আধ্যাত্মিক শিক্ষা আমি শিশু অৱস্থাৰ পৰা আমি কিয় আধ্যাত্মিক শিক্ষা লোৱা উচিত বা এই ক্ষেত্ৰত আমাৰ ঘৰখনৰ কৰণীয় কি আছে সেই সম্পৰ্কত আমি আপোনাৰ বহুমূলীয়া বক্তব্য আমাৰ দৰ্শকসকলক শুনাব বিচাৰিম। নমস্কাৰ। প্ৰথমতে এনে এটি গুৰুত্বপূৰ্ণ বিষয় সামৰি আপুনি এটি আলোচনা আৰম্ভ কৰাৰ কাৰণে আপোনাৰ যোগেদি ইয়াৰ সৈতে জড়িত হৈ থকা আটাইকে মই ধন্যবাদ জনাইছোঁ। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ যে আধ্যাত্মিক শিক্ষা শৈশৱৰে পৰা বা শিশুকালৰে পৰা আমি কিয় দিব লাগে বা শিশুসকলক আধ্যাত্মিক চেতনাৰ লগত কিয় জড়িত কৰিব লাগে। আপুনি এটা খুব দৰকাৰী কথা কৈছে যে আচলতে এজন ব্যক্তিৰ চৰিত্ৰ গঠনৰ প্ৰকৃত যিখিনি সময় সেয়া শৈশৱ। এগৰাকী ব্যক্তিৰ যিটো মনস্তত্ত্ব বুলি কয় চাইক'লজি, তাৰো গঠনৰ আৰম্ভ হয় শিশুকালতে। তদুপৰি এজন ব্যক্তিৰ ৰুচিবোধ নিৰ্মাণ প্ৰক্ৰিয়াও আচলতে আৰম্ভ হয় শিশুৰ পৰাই। গতিকে এগৰাকী ব্যক্তিক চাৰিত্ৰিকভাৱে, মনস্তাত্ত্বিকভাৱে সুস্থ সবল কৰাৰ প্ৰক্ৰিয়াটো আমি শিশুকালৰ পৰাই আৰম্ভ কৰিব লাগিব। শিশু অৱস্থাত এজন ছাত্ৰক বা শিশু অৱস্থাত এজন শিশুক ভাঁজ দিয়া বা গঢ় দিয়া যিমান সহজ, কিন্তু পিছত সেইটো জটিল হৈ পৰে। শিশুকালটো মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। শিশুকালতেই এজন শিশুৰ চেতনাত যদি আধ্যাত্মিক ভাৱ ভৰাই দিব পাৰি, আধ্যাত্মিক মূল্যবোধৰ প্ৰতি অন্তত এটা আকৰ্ষণ যদি শিশুকালতে যদি জন্মাই দিব পাৰি, বা আধ্যাত্মিক চিন্তা চৰ্চাৰ ফালে যাবৰ কাৰণে এটা ইচ্ছা যদি শিশুকালতেই যদি জগাই তুলিব পৰা যায়, তেতিয়াহ'লে সেই শিশু যেতিয়া লাহে লাহে যেতিয়া ডাঙৰ হ'ব,
তেওঁ সেই বিষয়ৰ মাজত তেওঁলোক সোমাই যাব আৰু তাৰ ফলত কি হ'ব বয়স পৰিৱেশ এইবিলাকে নষ্ট হ'ব পৰা বাটৰ পৰা শিশু এজনক বা পৰৱৰ্তী সময়ত যুৱক এজনক ৰক্ষা হোৱাত সহায় কৰিব আৰু এই ক্ষেত্ৰত আটাইতকৈ দায়িত্ব কিন্তু ঘৰখনৰ আপুনি এটা প্ৰশ্ন আনিছে যে ঘৰখনে আধ্যাত্মিক চিন্তা চেতনাৰ প্ৰতি আগ্ৰহী হ'ব পৰা এটা পৰিৱেশ কিন্তু ঘৰখনে গঢ়ি তুলিব লাগিব এটা বহুতৰ মনত আকৌ এটা ধাৰণা হয় যে আধ্যাত্মিক চিন্তা চেতনা মানে আচলতে কি আধ্যাত্মিক চিন্তা চেতনাৰ সম্পৰ্কে বহু মানুহৰ ভুল ধাৰণা আছে আধ্যাত্মিক চিন্তা চেতনাটো প্ৰকৃত অৰ্থত এটা জীৱন চেতনা যিটো চেতনাৰ দ্বাৰা এজন ব্যক্তিয়ে নিজৰ সম্পৰ্কে এটা প্ৰকৃত ধাৰণা নিজৰ সম্পৰ্কে এটা বিশ্লেষণ নিজক ভিতৰৰ পৰা আৱিষ্কাৰ কৰাৰ যিটো যত্ন বা নিজৰ ভিতৰত থকা সত্তাটোক ব্যক্তি এজনে উপলব্ধি কৰি নিজক কেনেকৈ ৰখা উচিত সেই আত্মবিশ্লেষণ আত্মসচেতনতাটোৱে এটা বহল অৰ্থত আধ্যাত্মিকতা অৰ্থাৎ আমাৰ যিটো অন্তৰংগ জীৱন আমাৰ দুটা জীৱন আছে নহয় এটা স্থূল জীৱন আৰু এটা সূক্ষ্ম জীৱন সূক্ষ্ম জীৱনটো ভিতৰৰ জীৱন অন্তৰংগ জীৱন আমাৰ মানুহ আমি আচল যিটো সত্তা সেই সত্তাটো কিন্তু সেই অন্তৰংগ জীৱনটোৱেহে বহন কৰে মানুহৰ আচল সত্তাটো অন্তৰংগ জীৱনটো যদি ধ্বংস হৈ যায় আপুনি বাহিৰৰ জীৱনটোৰে আপুনি ভালকৈ জীয়াই থাকিব নোৱাৰে আজিৰ ভোগবাদী পৃথিৱীত কোটি কোটি মানুহৰ অন্তৰংগ জীৱনৰ মৃত্যু হৈছে আনক দেখুৱাবৰ কাৰণে এটা জীৱন বহুতে কঢ়িয়াই লৈ ফুৰিছে কিন্তু যিটো আচল ভিতৰৰ যিটো জীৱনৰ আচল ৰং নহয়নে জীৱনৰ আচল সৌন্দৰ্য জীয়াই থকাৰ আচল মাদকতা ভিতৰৰ জীৱনৰ আচল সুখ সেইখিনিলৈ জীয়াই থকাৰ যিটো আনন্দ সেই আনন্দ কিন্তু এতিয়া পৃথিৱীত কোটি কোটি মানুহে কিন্তু হেৰুৱাই পেলাইছে আৰু আটাইতকৈ এতিয়া পৃথিৱীত এই বিষয়টোৱে চৰ্চা হৈছে যে আমি 20 বছৰৰ পিছত 50 বছৰৰ পিছত 100 বছৰৰ পিছত যাৰ হাতত পৃথিৱীখন এৰি থৈ যাম সেই প্ৰজন্মটো এতিয়া অধিক ক্ষতিগ্ৰস্ত হৈছে নৈতিকভাৱে ভাৰাক্ৰান্ত হৈছে আজি মনস্তাত্ত্বিকভাৱে ভাৰাক্ৰান্ত হৈছে ৰুচিবোধ হেৰুৱাইছে জীৱনবোধ হেৰুৱাইছে ইতিবাচক চিন্তা কৰিব পৰা পৰিৱেশ এটাৰ পৰা বঞ্চিত হৈছে গতিকে এনেকুৱা এটা পৰিৱেশৰ মাজত আমি এই প্ৰজন্মটোক যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে তেওঁলোকৰ ভিতৰত শৈশৱতে আধ্যাত্মিক চেতনাবোধ আমি ভৰাই দিব লাগিব আধ্যাত্মিক চেতনাবোধৰ উপকাৰ কি আধ্যাত্মিক চেতনাবোধে ব্যক্তিক ভক্তিবান কৰে আধ্যাত্মিক চেতনাবোধে ব্যক্তিক চৰিত্ৰবান কৰে আধ্যাত্মিক চেতনাবোধে ব্যক্তিক সংস্কৃতিবান কৰে আধ্যাত্মিক চেতনাবোধে ব্যক্তিক ৰুচিবান কৰে আধ্যাত্মিক চেতনাবোধে ব্যক্তিক হৃদয়বান কৰে আধ্যাত্মিক শিক্ষাৰ এই প্ৰয়োজনীয়তাসমূহ আমি পূৰণৰ কাৰণে আটাইতকৈ উপযুক্ত ক্ষেত্ৰখনে হ'ল ঘৰখন গতিকে গভীৰ দায়িত্ব পিতৃ মাতৃ বা অভিভাৱকসকলৰ আছে শিশু অৱস্থাতেই আমাৰ সন্তানক আধ্যাত্মিক চেতনাৰ লগত তেওঁলোক যাতে জড়িত হ'ব পাৰে তাৰ কাৰণে ঘৰখনত এটা পৰিৱেশ ৰচনা কৰিব পাৰে এতিয়া আধ্যাত্মিকতাৰ যিবোৰ গভীৰ তত্ত্ব সেইবোৰ শিশু এজনে কেতিয়াও আহৰণ কৰিব নোৱাৰে কিন্তু আটাইতকৈ ডাঙৰ কথা
যে আমাৰ অসমত আমাৰ সমাজ ব্যৱস্থাত কিন্তু কিছুদিনৰ আগলৈকে তাৰ কাৰণে কিন্তু এটা বৰ উৰ্বৰ পৰিৱেশ আছিল কিন্তু অনুকূল হয় এই যে পুৱা গধূলি প্ৰাৰ্থনা কৰা এতিয়াও আছে শেষ হৈ যোৱা নাই সেই পৰম্পৰা ৰামায়ণ মহাভাৰতৰ সাধু শুনি শিশু টোপনি যোৱা কীৰ্তন দশমৰ কাহিনী ককাক আইতাই নাতিক কোৱা সেই যিবোৰ পৰিৱেশ সেই পৰিৱেশবিলাকে কিন্তু শিশুৰ চেতনাত শিশুৰ মনস্তত্বত গভীৰভাৱে প্ৰভাৱ পেলাইছিল হয় সেই কাহিনী সেই গল্প বা সেই ধৰণৰ পৰিৱেশে তেওঁলোকৰ মনত এটা মূল্যবোধ শৈশৱতে কিন্তু গঢ়ি তুলিছিলে হয় আৰু সেই মূল্যবোধটো ধীৰে ধীৰে যেতিয়া তেওঁলোক ডাঙৰ হৈছে সেই মূল্যবোধটো বিকাশ হৈছে আৰু তেওঁলোকে এটা সময়ত তাৰ আধাৰত তেওঁলোকে নিজৰ জীৱনটোক আগবঢ়াই নিবৰ কাৰণে এটা বাট বিচাৰি পাইছে গতিকে মই ভাবোঁ যে প্ৰতিগৰাকী পিতৃ মাতৃয়ে বা অভিভাৱকে যত্ন কৰিব লাগে শিশুসকলৰ মনত ভক্তিভাৱ জন্ম হ'ব পৰা শিশুসকলৰ মনত সংস্কৃতি চেতনা সৃষ্টি হ'ব পৰা শিশুসকলৰ মনত উন্নত ৰুচিবোধ জন্ম হ'ব পৰা যিবোৰ বিষয় আছে সেই বিষয়বিলাক ঘৰখনত চৰ্চাৰ এটা পৰিৱেশ গঢ়ি তুলিব লাগে মই ভাবোঁ একো কৰিব নোৱাৰিলেও পুৱা গধূলি শিশুসকলক প্ৰাৰ্থনাৰ লগত সম্পৰ্ক কৰি দিয়ক প্ৰাৰ্থনাই শিশুসকলৰ মনত এই আধ্যাত্মিক ভাৱ বা চেতনা সৃষ্টিৰ গোটেই তাৰ আধাৰটো গঢ়ি তুলিব আৰু পিতৃ মাতৃয়ে তেনে পৰিৱেশ এটা ঘৰত গঢ়ি তুলিব লাগিব আৰু একে সময়তে আৰু এটা বৰ দৰকাৰী কাম পিতৃ মাতৃয়ে আচলতে কৰিব লাগে সেইটো হ'ল যে ঘৰখনত এটা শৈক্ষিক বা ঘৰখনত এটা সংস্কৃতিবান পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আৰু সেইটো কেনেকৈ কৰিব ঘৰখনত কিতাপ পত্ৰ পঢ়াৰ পৰিৱেশ এটা গঢ়িব লাগে কিতাপ পত্ৰ ঘৰখনলৈ অনাৰ এটা পৰিৱেশ গঢ়িব লাগে ভাল চিন্তা চৰ্চা কৰি কিছু সময় অতিবাহিত কৰিব পৰাকৈ এটা পৰিৱেশ গঢ়িব লাগে ঘৰখনলৈ দুজন জ্ঞানী লোক চিন্তাশীল লোক ভাল ব্যক্তি অহাৰ ৰাস্তাটো মুকলি কৰিব লাগে নিজৰ ঘৰখনলৈ নাহিলেও ক'ৰবাত যদি আহে সেই ঠাইলৈকে পিতৃ মাতৃয়ে লৈ যাবৰ কাৰণে যত্ন কৰিব লাগে বৰগীতৰ দৰে জ্যোতিপ্ৰসাদৰ গীত বিষ্ণু ৰাভাৰ গীত পাৰ্বতী প্ৰসাদৰ গীত ভজন লোকগীত এইবিলাকৰ লগত আমাৰ শিশুসকলক পৰিচয় কৰাই দিব লাগে এইবিলাকে শিশুৰ মনত এই ভাৱ তেওঁলোকে গঢ়ি তুলিব আমাৰ অসমীয়া সমাজ ব্যৱস্থাত মহাপুৰুষ শংকৰদেৱে নামঘৰ স্থাপন কৰি থৈ গৈছে শিশুসকলক তাৰ লগত সম্পৰ্ক ঘটাই দিব লাগে বৰগীতৰ লগত যেতিয়া সম্পৰ্ক ঘটিব নামঘোষাৰ লগত যেতিয়া সম্পৰ্ক ঘটিব নহয় নাট ভাওনাৰ লগত যেতিয়া সম্পৰ্ক ঘটিব তেতিয়া শিশুসকলৰ মনত এই চেতনাবোৰ জাগৃত হ'ব আৰু সেইবোৰ যেতিয়া ধীৰে ধীৰে বিকাশ হ'ব এটা সময়ত তেওঁলোকক সেই চেতনাই ভাল মানুহ হিচাপে বৰ্তি থকাত তেওঁলোকক সহায় কৰিব ধন্যবাদ এয়াই আছিল ডক্টৰ মৃণাল কুমাৰ বৰুৱা শিশু অৱস্থাৰ পৰা আমি আধ্যাত্মিক শিক্ষা কিয় দিব লাগে আৰু ইয়াত ঘৰখনৰ দায়িত্ব কি সেই সম্পৰ্কত আপোনালোকক অতি সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিলে আশা কৰিম আপোনালোক এই কথাখিনিৰ দ্বাৰা উপকৃত হ'ব আপোনাৰ শিশুটিক সুস্থ ৰূপত আগবঢ়াই নিবলৈ সক্ষম হ'ব পৰৱৰ্তী পৰ্যায়ত আজি আমি অতি কম সময় তেখেতৰ লগত কথা পাতিব লগা হ'ল অন্য এটা বিষয়ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ তেখেতক লৈ যোৱাৰ চেষ্টা কৰিম আমি বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ নমস্কাৰ ধন্যবাদ আকৌ লগ পাম নিশ্চয় আজি এইখিনিকে আমি আপোনালোকৰ মাজলৈ ইতিবাচক বাৰ্তা দি আজি ভিডিঅ' সামৰিব খুজিছোঁ পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ
অন্য এক ইতিবাচক বাৰ্তা লৈ আপোনালোকৰ মাজলৈ আহিম। চাই থাকিব অনুসন্ধান।